অসম এৰিব লাগিব বাংলাদেশী মিয়াই উজনি অসমৰ পৰাই আৰম্ভ খিলঞ্জীয়া ৰক্ষা সংগ্ৰাম এসপ্তাহৰ ভিতৰত উজনি অসম এৰক বাংলাদেশী মিয়াই এই কথা বৰ্তমান উজনিৰ বহুকেইটা দল সংগঠনৰ আজি নাজিৰাৰ কেইবাটাও দল সংগঠন একত্ৰিত হৈ নাজিৰা নগৰৰ মাজেৰে এক বাইক ৰেলী কৰি মিয়া মুছলমানৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সংবাদ মাধ্যমৰ আগত জনোৱা মতে উজনি অসমৰ সকলো দল সংগঠন একত্ৰিত হৈ এক সপ্তাহ সময়ৰ ভিতৰতে এই মিয়াসকলক অসম এৰি যাবলৈ ধাৰ্য কৰি দিছে সময় শিৱসাগৰ নগৰৰ মাজমজিয়াৰ জিমিদাসৰ ঘটনাটোৰ পাছত নগাঁৱৰ ঢিঙত এগৰাকী যুৱতী 10 বছৰীয়া যুৱতী যি অনা অসমীয়া মিয়া মুছলমান তিনিজন লগ হৈ যি ধৰ্ষণ কাৰ্যত লিপ্ত হৈছিলে তাত আমি গৰিহণা দিছোঁ গৰিহণা দিয়াৰ উপৰিও আজিৰ পৰা সমগ্ৰ অসমৰ লগতে নাজিৰা অনুসূচিত জাত সন্থাৰ লগতে কেইবাটাও দল সংগঠন লগ হৈ আজি নাজিৰা আৰু অসমবাসী অসমত যিসকল মিয়া মুছলমান বসবাস কৰি আছে 7 দিনৰ সময় দিছোঁ 7 দিনৰ সময়ৰ ভিতৰত তেওঁলোকে তালি টোপোলা বান্ধি ইয়াৰ পৰা যাব লাগিব নহ'লে আমি দেখিছে যে যোৱা 2 দিনৰ আগত যি ঢিঙত যি অবিনৰণীয় ঘটনাটো সংঘটিত হৈছে আমি তাৰ পৰাই আমি এটা কথাই প্ৰমাণ কৰিব বিচাৰিছোঁ আমি প্ৰমাণ পাইছোঁ যে অসমত যিসকল আমাৰ থলুৱা লোকসকল আছে সেই লোকসকলে খেতি কামৰ বাবে হওক আজি পকা মিস্ত্ৰী কামৰ কাৰণে হওক আজি বিভিন্ন কামৰ কাৰণে তেওঁলোকে বহিৰাগত কিছুমান অবৈধ মানুহক ইয়াত সংস্থাপন দিছে আমি এটা কথা ক'ব বিচাৰিছোঁ যে সদৌ টাইম ছাত্ৰ সন্থাই আজিৰ পৰা এটা পদক্ষেপ আমি হাতত লৈছোঁ আমি শিৱসাগৰ জিলাৰ প্ৰত্যেকটো চুকে কোণে যিসকল অবৈধ লোক ইয়াত সংস্থাপিত হৈ আছে তেওঁলোকক যিসকল ভাড়াঘৰ মালিক পক্ষ আমি তেওঁলোকৰ লগত আলোচনা কৰি অতি সোনকালে যাতে তেওঁলোকে অহা এসপ্তাহৰ ভিতৰত ইয়াৰ পৰা তেওঁলোক যাব লাগে সেই আমি কাৰ্যত আমি আহ্বান কৰিছোঁ এসপ্তাহৰ ভিতৰত যদি তেওঁলোক ইয়াৰ পৰা গুচি নাযায় আমি সদৌ টাইম ছাত্ৰ সন্থাই নিজাববীয়াকৈ ব্যৱস্থা ল'বলৈ বাধ্য হ'ম আমাক বাইকটো দি পিনে বাকী